অৱশেষত উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বাবে ৰৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতীক্ষাৰ অন্ত পৰিল। ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফলসমূহ। 4জনকৈ পৰীক্ষাৰ্থীয়ে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। আটাইকেইগৰাকীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ 491 নম্বৰ সহ ধৃতিৰাজ বাস্তৱ কলিতাই বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। কলা শাখাত দুগৰাকী ছাত্ৰীয়ে একেলগে 487 নম্বৰ সহ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোক হৈছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয় তিনিচুকীয়াৰ পৰা চেৰী গোহাই। বাণিজ্য বিভাগত বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কাছাৰৰ পৰা মুঠ 492 নম্বৰ সহ বাণিজ্য শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে সাগৰ আগৰৱালে। আটাইকেইগৰাকীলৈ অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।